লাঙি জাল এজন ব্যক্তি পাতি আহি আছে আমি তোমালোকে চাই থাকক আমি এতিয়া ফুৰিবলৈ যাই আছো দলঙৰ ওপৰত হাই দোস্ত বৰষুণৰ পানীৰে বানপানী কৰি পেলাইছে বৰষুণে আৰু আমি ইয়াতে জাল পাতিছো জালত বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় মাছবিলাক আমি ঘৰত নি খাওঁ খাই ইয়াতে এতিয়া পানী হৈছে পানীত আমি অলপ দেৰিকৈ জাল টানিবলৈ আহি জালত মাছ মাৰি লৈ যাম আমি ঘৰত লৈ যাই আমি নাচি নাচি খাম খাই বৈ উঠি ফুৰিবলৈ যাম আৰু ঘৰত বানপানী হৈ আছে আমাৰ বানপানীত আমি ক'তো ওলাব পৰা নাই আমি এতিয়া ভাটিবেলা অলপ ফুৰিবলৈ আহিছোঁ ফুৰিব অহাৰ কাৰণে আমি এতিয়া অলপ ইউটিউব চেনেলো কৰিলোঁ হাই দোস্ত এজন ব্যক্তি জাল পাতি আহি আছে তোমালোকে চাই থাকক লাঙি জালত মাছ বহুত বজি আছে লাঙি জাল এজন ব্যক্তি পাতি আহি আছে আমি এজন ব্যক্তিক চাওক ডেন্স কৰি আছে ডেন্স কৰি আমি আহি আছোঁ তোমালোকে চাই থাকক এই ভৰি হাত উঠি আহি আছে তোমালোকে চাই থাকক আমি এতিয়া ফুৰিবলৈ যাই আছোঁ দলঙৰ ওপৰত বহুত মাছ বজিছে বোলে এইজন ব্যক্তি কৈ আছে তোমালোকে চাই থাকক এইজন ব্যক্তি ইয়াতে বহুত ডাঙৰ ডাঙৰ বল্লি মাছ পোৱা যায় আমি ইয়াতে গা ধুইছোঁ লাঙি জাল পাতি থৈ আহিলোঁ আমি লাঙি জাল পাতি আমি ইয়াতে জাল টানি ভাটি পেলাই বহুত ডাঙৰ ডাঙৰ বল্লি মাছ পাইছোঁ আমি বল্লি মাছবিলাক আমি চকত বেচিছোঁ আৰু আমি পইচাগিলাৰে ঘৰৰ হাই দোস্ত আমি এতিয়া ঘৰত যাই আছোঁ আমাৰ ঘৰ তল গৈছে এতিয়াও আমি ঘৰত যাবই লাগিব নেগ'লে নহ'ব বহুত আমাৰ বস্তু আছে ঘৰৰ ভিতৰত বস্তুবিলাক তল যাব নহ'লে বা ভিজি যাব সেইকাৰণে আমি ঘৰত যাই আছোঁ আৰু আমি এতিয়া ঘৰত যাওঁ